নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল মানৱজ্যোতি MJ। এইটো আজি মোৰ চেনেলৰ প্ৰথম ব্লগ হয় আৰু এই প্ৰথম ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ আজি আমাৰ যাত্ৰা চিলাপথাৰলৈ। চিলাপথাৰত আমাৰ ভাওনা আছে। প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ তিয়কৰ পৰা দক্ষযজ্ঞ নাটখনি আমি প্ৰদৰ্শন কৰিম ধেমাজি চিলাপথাৰত। আমি যাত্ৰা আৰম্ভ কৰিছোঁ। যাত্ৰা আৰম্ভ কৰি গৈ আছে। আপোনালোকে সকলোৱে চাব, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু প্ৰথম ব্লগ গতিকে ভুল হ'বই। ভুলবোৰ যদি আপোনালোকে পাৰে ভুলবোৰ মোক কমেণ্ট বক্সত গৈ শুধৰাই দিব, তেতিয়া পিছৰ ব্লগবিলাকত মই শুদ্ধ কৰিব পাৰিম। বাকী চাই যাওক। এয়া আমাৰ জান্দা, সৰু জান্দা আজি সতি কৰিব। এয়া আমাৰ আকৌ ৰঞ্জন দা ওৰফে ফুচি। शाबाश बेटा, बहुत बढ़िया। এয়া আৰু আমি আহি এতিয়া বগীবিল দলং পালোঁহি। বগীবিলৰ পৰা এতিয়া আমি যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু কিছু সময় পিছতে আমি ধেমাজি চিলাপথাৰ পাই যামগৈ। আৰু আজিৰ নাটকখনিত ভাওনাবোৰখন বিষ্ণু বৰাদেৱে দক্ষ কৰিছে। অসমৰ শ্ৰেষ্ঠ নাৰদ নৱদা আজি নাৰদ, নৱকলিতা দা নাৰদ, জান্দা সতী, প্ৰসূতি ৰঞ্জন দা, ফুকন দা, এনেকৈ আৰু নৱদা, আৰু এজন আছে নৱজ্যোতি বৰা, কাকজানৰ তেওঁ তাৰকাসুৰ। এনেকৈ বহুকেইজন ভাল ভাল ব্যক্তি আজি অভিনয় কৰিব। দোহাৰ কৰিব নিতুনিয়ৰ দা। বাকী চাই থাকক আৰু। আৰু আমি এতিয়া ফাইনেলি পাই গ'লোহি। আমাক নাটক আদৰিছিল, কিন্তু বৰষুণ দি দিলে মানে পোৱাৰ লগে লগে, গতিকে আমাৰ মানে ভিডিঅ' কৰিবলৈ অসুবিধা হ'ল। আকৌ গাড়ীৰ পৰাও নামিব নোৱাৰিলোঁ পটককৈ, চ' প্ৰথমকণ কৰিব নোৱাৰিলোঁ। এয়া আকৌ খাদ্যালয় বহুত দূৰ অতিক্ৰম কৰি গৈছোঁ, গতিকে ভোকো লাগিছে। এয়া সকলোৱে খাবলৈ বহিছে। ধুনীয়া মানে চাফ চিকুণতা, ধুনীয়া জেগাডোখৰ, খোৱা মেলা চাই থাকক আৰু। এতিয়া ধুনীয়াকৈ আমি খাই বৈ লৈ মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। এয়া সকলোবোৰ লাহে লাহে ওলাইছে আৰু গায়ন বায়ন সকলোবোৰ ওলাইছে। টাইমো হৈছে অলপ, গতিকে ওলাইছে। এয়া আমাৰ মাজতে আকৌ ঋষি ওলালে। ঋষি মাইনাই হেনো বোলে হেৰি কৰিব, আজি হেনো বিহুমণি কৰিব, পেণ্ট চাৰ্ট পিন্ধি ওলাব বোলে। এয়া চুলি পিন্ধি হেনা কৰিলে হেনো চুলি। कौन है ये लोग? कहां से आते हैं? এয়া ময়ো ওলাইছোঁ আৰু বহুত গৰম, অৱস্থা বেয়া। এয়া আমাৰ জান বিয়াৰ বাবে ৰেডি। বিয়াতে আকৌ মাকে প্ৰসূতিয়ে বিয়া নাম গাইছে, শুনিব। আমাৰ ফুচি এটা ভাইৰেল বিয়া নাম আছে।
এয়া ফাইনেলি আমাৰ ভাওনা শেষ হ'ল। এয়া ভাওনা শেষ হোৱাৰ পাছৰ পৰিৱেশ কিমান ধুনীয়া পেণ্ডেল আছিলে বাৰু, বহুত ডাঙৰকৈ আয়োজন কৰিছিলে অনুষ্ঠানটো। আৰু এতিয়া আমি খাই বৈ লৈ পুনৰ ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিম। আৰু এতিয়া আহি আমি বাপুতিতা ভাণ্ডাৰত পাই গ'লোহি। বাপুতিতা ভাণ্ডাৰত আমি সকলোৱে নিজৰ নিজৰ স্কুটি বাইক থৈ গৈছিলোঁ। এতিয়া সেইবোৰ লৈ আমি ঘৰলৈ যাত্ৰা কৰিম। আৰু এতিয়া সময় 6:30 বাজিলে ৰাতিপুৱা। আৰু বাকী ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৱে চাব শেষলৈকে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো যিহেতু নতুন আৰু প্ৰথম ব্লগ, গতিকে সকলোৱে ছাপোৰ্ট কৰিব। ধন্যবাদ। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। Oh